माता की जय भारत माता की जय जय कमांडो जय कमांडो जय कमांडो जय कमांडो जय कमांडो जय कमांडो বন্ধুসকল যেহেতু বৰ্তমান আমি চেষ্টাৰ কাৰণে হাহাকাৰ কৰি আছো আৰু বহুতে ভাবি আছে যে নৰ্মেল 85 লাগিব আৰু যেহেতু 85 লাগিব 85 টো কেনেকৈ কৰিব আপোনালোকে সেইটো আজি আপোনালোকক দেখুৱাম যেহেতু মই যোৱাকালি এটা ভিডিঅ' দিছিলো যে নেক্সট ভিডিঅ'ত জনাম বুলি আকৌ আপোনালোকক দিম কিছুমান টিপছ আৰু আজি আপোনালোকক নৰ্মেলি দেখুৱাই দিম কেনেকৈ আপুনি নৰ্মেলি এক্সাৰসাইজ কেইটামান কৰিলে আপোনাৰ চেষ্টটো ঠিকে থাকিব আৰু আপোনাৰ 80 যদি 2 3 আছিল আপোনাৰ 85 একদম ধুনীয়াকৈ আহি যাব আৰু আপোনালোক মই দেখুৱাই আছো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু বৰ্তমান আমাৰ বন্ধুসকলে আছে ইয়াতে আৰু আপোনালোকক এটা এটা দেখুৱাই থাকিম এনেকৈ মাৰিব লাগিব বিয়া নহয় বিয়া নহয় এই চালক ইটা লৈছো মই আপোনালোকে কাঠৰে বনাই ল'ব পাৰে বা কিনি ল'ব পাৰে বুকডাউন মৰা এডাল হেৰি পায় এনেকুৱাকৈ ধৰি লৈ আপোনালোকে মাৰিব পাৰে কিন্তু যেহেতু ইয়াতে ইটা আছে আৰু বৰ্তমান সেই যোগাৰটো নাই আমাৰ ইয়াত আপোনালোকে ইটা দুটা ল'ব ইয়াতে এই দুটা চাৰিটা ল'লে অলপ বেছি ওপৰ মানে ওখ হ'ব সিমানে ভাল হ'ব আপোনালোকে বেছি হেৰি কৰিব নালাগে 1 ফুট 2 ফুট এই 2 ফুট 2.5 ফুট আপোনালোকে এনেকুৱা বহাল কৰি ল'ব লৈ কিনে আপোনালোকে এনেকৈ ল'ব লৈ কিনে এই চিষ্টেমত আপোনালোকে মাৰিব এই চিষ্টেমত স্পীড নহয় এনেকুৱাকৈ স্পীড নহয় আপোনালোকে যিমান পাৰে লাহে লাহে মাৰিবলৈ চেষ্টা কৰিব এনেকুৱাকৈ বেছি টাইম এনেকুৱা থাকিব আপোনালোকে তেতিয়া মানে আমাৰ দেহৰ যিবিলাক আমাৰ অংগ আছে ধুনীয়াকৈ বলি যায় এনেকুৱাকৈ থাকিব এনেকুৱাকৈ যিমানে পাৰে আপোনালোকে লাহে লাহে মাৰিবলৈ চেষ্টা কৰিব কিন্তু জোৰত মাৰিলে আপোনালোকৰ কাম নহ'ব আপোনালোকৰ জোৰত যদি মাৰে টাইটহে হ'ব কিন্তু আপোনালোকৰ বলি নাযাব তাৰমানে কৈছোঁ আপোনালোকক ধুনীয়াকৈ লাহে লাহে এনেকুৱাকৈ মাৰিব আৰু আমাৰ বন্ধুসকলে মাৰি দেখুৱাই দিব আপোনালোকক এটা এটাকৈ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক জয় কমাণ্ডো জয় কমাণ্ডো জয় কমাণ্ডো আৰু এতিয়া আপোনালোকে ৰেগুলাৰলি আপোনালোকে 20 বাৰ মাৰিব বেছি মাৰিব নালাগে আৰু যদি 20 বাৰ প্ৰথমতে 20 বাৰ মাৰিব যদি আপুনি যদি 20 বাৰৰ ওপৰ পাৰে তেনেহ'লে ক্ৰমান্বয়ে বেছিকৈ মাৰিব চেষ্টা কৰিব আৰু আপোনাৰ ভাল হ'ব যদি আপুনি যদি নোৱাৰে দৌৰি যদি ভাগৰ বেছিকৈ লাগে তাৰ কাৰণে 20 বাৰে হাইষ্ট 20 বাৰে মাৰক যদি বেছিকৈ পাৰে বেছিকৈ মাৰিব এই চাই লওক 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 ওকে ডান নেক্সট এই বস্তুটো আপোনালোকে ধুনীয়াকৈ ৰাখিব ডাউন কৰি এই বস্তুটো ডাউন কৰি ৰাখিব আপোনাৰ যিটো আমাৰ ইয়াৰ পৰা উঠিবি ডাউন 3 4 5 ডাউন মাৰো কমাণ্ডো আৰু এইটো হৈছে হাৰ্ড বুক ডাউন এই চাই লওক ভৰিৰ ওপৰত উঠাই দিব যিমানে পাৰে এনেকৈ ওপৰত উঠাবলৈ চেষ্টা কৰিব আমি আমাৰ ইয়াতে এখন চাপৰ তাৰ কাৰণে এনেকুৱাকৈ উঠাই লৈছোঁ এই চাই লওক ষ্ট্ৰংলি মাৰিব सांस लो कमांडो में जाना है तो तैयारी करना ही पड़ेगा और नेक्स्ट स्टेप 2 नंबर स्टेप तो আপোনালোকে কৰক এনেকৈ দেখুৱাই আছো এনেকুৱাকৈ আপোনালোকে বেঞ্চ এখন ল'ব বা যিকিনো আপোনাৰ চেয়াৰ হ'লে হ'ব এনেকুৱাকৈ ল'ব লেকিন এই চিষ্টেমত
এই চিষ্টেমত যিমান পাৰে ডাউন কৰিব আৰু এইখন বেঞ্চখন অলপ চাপৰ হৈ আছে আগলৈ এনেকুৱাকৈ মাৰিব আপোনালোকে যিমান পাৰে লাহে লাহে এনেকুৱাকৈ মাৰিব আগলৈ এনেকুৱাকৈ মাৰিব এনেকুৱাকৈ মাৰিলে আপোনাৰ মানে পিছৰ যিটো আছে আপোনাৰ পিছৰখিনি আপোনাৰ বহল হৈ যাব অট'মেটিক পিছফালকৈ মাৰক ঘূৰি থাকক এনেকুৱাকৈ মাৰক এই চাই লওক পিছফালৰখিনি বলি গৈছে আৰু এই দুটা যদি আপোনালোকে কৰে আপোনালোকৰ অতি সোনকালে চেষ্টো বঢ়াই যাব আৰু নেক্সট ষ্টেপ আপোনালোকে বিম মাৰিব লাগিব বিম যিহেতু বৰ্তমান আমাৰ ইয়াতে বনোৱা নাই আমাৰ ল'ৰাসকলে বনাব আৰু দুদিনমান দেৰিকৈ কিন্তু বিম আপোনালোকে বহলকৈ লৈ যিমান পাৰে আপোনালোকে ওপৰত উঠিবলৈ চেষ্টা কৰিব এনেকৈ নহয় এনেকৈ মাৰিব নালাগে এনেকৈ মাৰিব এনেকৈ বহলকৈ যিমানে মাৰে সিমানে আপোনাৰ ফাইদা আছে কিন্তু চেপকৈ নহয় আপোনালোকে বহলকৈ মাৰিব আৰু নেক্সট ভিডিঅ'ত ভালকৈ বুজাবলৈ আপোনালোক চেষ্টা কৰিম আৰু যিহেতু আজি সৰু সুৰা ভিডিঅ' আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ আৰু ভিডিঅ'টো ইমানকৈ সমাপ্ত কৰিছোঁ জয় অসম।